always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I act, head up, that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. So what's up guys, welcome back to my YouTube channel. So আজি টাউন গৈ আছো. তো টাউনত মোৰ কাম দুটামান আছে আৰু লগৰ দুটামানো আহিব, কলেজতো সোমাম। তো বলক একেবাৰে আগত লগ পাই আছো। আজিৰ ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। তো বলক একেবাৰে আগত লগ পাই আছোঁ ৰাস্তাত। তো এয়া আমাৰ গাঁৱলীয়া ৰাস্তা এইটো। তো এইফালে মই গাঁওখন দেখাম কেতিয়াবা আমাৰ। তো এতিয়া বলক টাউনলৈ যাওঁ। তো গাইজ ফিল আপটো কৰি লওঁ, তাৰপৰা আপোনালোকৰ লগত কথা পাতি গৈ থাকিম আৰু। সুমন দিয়া হাণ্ড্ৰেড দিয়া। টাউন 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 এটা বনাই দিছোঁ আৰু। आपको पार हो गल जाओ ৰোৱা বাই বাই। তো ফিল আপ কৰা হৈ গ'ল গাইজ। তো বলক আগত লগ পাই আছোঁ। তো গাইজ কলেজৰ পৰা ওলাই দিলোঁ এতিয়া। আমি এতিয়া ধনচি গৈ আছোঁ। তো এইটো নাই দিওঁ কিয় এটা কৈ দিয়া। তো এখন RS যাব, বুলেট যাব, হিমালয়ান যাব, মটো 50 আৰু এইফালে আছে ৰয়েল এনফিল্ড। তো এতিয়া ওলাই দিওঁ আৰু। এই ব'লা উৎপাত দে কি হ'ব, উৎপাত দিবই আৰু। কলেজৰ মুখৰ আগত ছোৱালী দেখিছে নতুন নতুন। তো আমি এতিয়া গাইজ ইয়াৰ পৰা ওলাই দিছোঁ, এই বোলে নাযায়। তো পেটুৱা বাই বাই। এই চিন্তু এই বাই বাই। তো আমি কলেজৰ পৰা ফমচমলৈ ওলাই দিলোঁ। এতিয়া যাওঁ ৰন্ধা নহয় চৰি গাইজ। তো দলংখনে যাওঁ। তো হিমালয়নখন সদায় বহুত ভাল লাগে। তো হিমালয়নত এতিয়া এনজয় কৰিম। উৎপাত মাইনা। তো গাইজ অলপমান উৎপাত কৰিছোঁ আৰু, বেয়া চেয়া নাপাব। কি কৰা ফিল আপ? তো এই বোলে ফিল আপটো কৰাই লয়। তো আমি ৰখি দিওঁ। তাৰ বোলে ফিল আপ কৰা হৈ গ'ল গাইজ। ব'লক এতিয়া ধনচি নদীৰ ফালে গৈ থাকোঁ। তো আজি আপোনালোকক ধনচি দলং দেখাম। তো আমাৰ টাউনতে আছে, ওচৰতে আছে এইফালে। আৰু মোৰ কথা কেইটামান ক'ব আছিলে। তো মোৰ প্ৰতিটো ভিডিঅ' বুলি নহয়, মাজে মাজে ভিডিঅ' কেইটামান ইমান মৰম পাইছোঁ গাইজ। তো তোমালোকে সদায় মোক এনেকৈ মৰম কৰি যোৱা আৰু ভাল ভাল ভিডিঅ' বনাই যাম। তো সেয়াই আৰু। আজি ভিডিঅ'টো ভাল হ'ব, তোমালোকে লাষ্টলৈকে চাবা। তো বাইকো আহিছে, মোৰ লগৰ কেইটামানো আহিছে। তো সেয়াই আৰু। তো ইমান গৰমত ভিডিঅ' বনাই আছোঁ আপোনালোকলে। তো অকণমান ভিডিঅ'টো চাই দিব, ৱাটচমেনটো দিয়ক। আৰু মনিটাইজন মানে জলদি মনিটাইজটো কৰি দিয়ক। তো তেতিয়া আৰু দূৰ যাব পাৰিম। তো বহুতেই ৰখিলোঁ। তো
এতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা লওঁগৈ লগেতো আগত গৈ আছে নাইতো আৰু বেগত আছে কোনোবা কোনোবা কোনদিনত আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব এনজয় কৰক এইডোখৰত পুৰা ট্ৰেফিক লাগি আছে এখন NH 250 এনজয় কৰিব আপোনালোকৰ এনজয়মেণ্টৰ কাৰণে আমি অকণমান ঢালিছোঁ তো তোমালোকে ট্ৰাই নকৰিবা তো সিমানেই আৰু ব'লা 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 আমাৰ ইয়াত থাকি গ'ল আৰু Hey! আমাৰ ধনশ্ৰী বনাও পাই গ'লোঁ এতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা লওঁ তো গাইছ আমি এতিয়া তললৈ যাম ঠাণ্ডা ঠাণ্ডা হাৱা ল'মগৈ ব'লক এয়াই আমাৰ ধনশ্ৰী নদী পাই গ'লোহি এতিয়া অগ্ৰদী ফুল অফ ৰোড বালিত বাইকতে এচা দিছে অলপতে পৰিলোঁ হয় মই আশা আছোঁ কাৰণ কেলৈ নহ'লে এদিন ধূলি উৰাই থৈ আহিব মই এতিয়া ধূলি উৰাই থৈ এদিন ধূলি পাম
পাই গ'লোহি গাইছ অঁ বে তো এতিয়া আহি আছে তো হেৰিকেইটাও পাই গ'লি হা তো আমি ধনশী নদী পাই গ'লোহি তো এয়া বাইক হৈ লাইন আপ কৰি থৈছোঁ বাইকখন দেখাম তো এইফালে আছে বুলবুল আমি ভৰিয়াত দিবলৈ আহিছোঁ কিবা এটা কৈ দিয়া বুলবুল কৈ দিয়া লাষ্ট কি মাৰিনা তো ভৰিয়াতটো দিলোঁ এইটো ধৰা তো গাইছ আমি জেগাটো পাই গ'লোহি তো বাইকৰ লাইন আপ কৰি থৈছোঁ এইফালে তো হেৰি ফটো শ্বট চলি আছে এইফালে তো এইটো কেমেৰামেন তো এইফালে আছে এইটো নাইডু অঁ তো এইটো সুদৰ্শন লাজকীয়া মাইনা তো বাইককেইখন চাই লওক আৰু এইফালে আমাৰ এইটো ধনশী নদী তো এইখন আমাৰ দলং আমি এইফালে আহিছোঁ তো এইডোখৰত আমি বান আড্ডা মাৰিম তো ব'লক আকৌ তো গাইছ আমি এতিয়া এডোখৰ পৰা ওলাই দিওঁ তো আকৌ ৰখোংগে তো ব'লক ব'লা ব'লা লাহে লাহে তো বহুত দেৰি ৰখিলোঁ ইয়াত তো এতিয়া ওলাই দিছোঁ তো আগত ফটো চটো মাৰিম তো আগত গৈ আছে সুদৰ্শন আৰু কুন্দিল তো একেবাৰে আগত গৈ আছে নাইডু আৰু লগৰ এটা আৰু আজি গৰমো বহুত দিছে সেইকাৰণে আহিছিলোঁ নদীৰ কাষৰ ওচৰতে বুলি তো ইয়াত থাকি ভাল লাগে বতাহ মাৰি থাকে ন ঠাণ্ডা ঠাণ্ডা বতাহ তো সেয়াই আৰু তো এইডোখৰ ফুল অফ ৰোড এইডোখৰ হিমালয়ান চলে মজা লাগে তো পানীখিনি ভাল লাগিছে ইয়াত গা ধুবলৈ আহিব লাগিব এদিন এডোখৰ ৰখিছোঁ বোলে বান আড্ডা মাৰেই এইখনে দলং আমি এইফালে আহিছিলোঁ তো এইফালে যাম আমি এতিয়া তো বান আড্ডা চাই লওক তো এতিয়া নাইডুৱে মাৰিব বোলে তো মাৰা এটা গাইজ গিফ্ট মাই কি হৈ গ'ল চব মাংস এৱাই নিলে হৈত কেলা গাইজ ফটো চব চলি আছে তো বেছি উৎপাত কৰিলে এনেকুৱাই হয় দেখিছে গোটেই মাংস এৱাই গ'ল এদি তো গাইজ ইয়াৰ পৰা ওলাই দিওঁ আৰু ভিডিঅ' চিডিঅ' নকওঁ ভৰিত দেখিছে ভৰি এতিয়া ৰুমাল এখন বান্ধি ল'লোঁ তো এইবোৰকেইটা লগৰকেইটা বেছি উৎপাত কৰিলে এনেকুৱাই হয় তো একো নাই কেছ নাই ইমান কণ্টে যে বাচিলোঁ হয়নে কুণ্ডিল কিবা এটা কৈ দিয়া
ৰাইট ছেফ বুলি কৈ দিয়া ৰাইট ছেফ সেইটোৱে নে আৰু একো নাই আৰু একো নাই ভালকৈ কৰিবা অঁ চেণ্ডেলটো খোল খাই গৈছে জোতা পিন্ধি মাৰিবা দেই অঁ এইবোৰ জিপ চিপ মাৰিলে জোতা পিন্ধি মাৰিবা মোৰ চেণ্ডেলযোৰ খোল খাই গ'ল কাৰণে এইডোখৰত কিবা পৰি আছিলে হ'বলাই তো বককৈ হৈ গ'ল অকণমান দেৰি তো ইয়াৰ পৰা এতিয়া ওলাই দিওঁ তো ভিডিঅ' চিডিঅ' নকৰোঁ আৰু তো এতিয়া ঘৰলৈ যাওঁ বাই বাই আকৌ কৈ দিয়া বাই 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 চি ইউ অঁ বাই বাই কৈ দিয়া বুলবুল বাই বাই কৈ দিয়া অঁ গৈ থাকোঁ এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া ক'তো নৰখোঁ ঘৰত গৈ এতিয়া শুমগৈ আৰু গাইজ তো গাইজ এতিয়া মই ড্ৰেছিং কৰিব গৈ আছোঁ ভৰিটো তো ভৰিটো অলপ বিষাইছে তো বেছি উৎপাত কৰিলে এইটোৱে হয় আৰু তো তোমালোকে চাই চিতি উৎপাত কৰিবা তো ব'লক এতিয়া ডাইৰেক্ট হস্পিটেলত লগ পাই আছোঁ নাইডুৱে পেলাই চাই দিয়া নাইডুৱে মোক বহুত হেল্প কৰিলে তো ড্ৰেছিং চেচিং কৰাই আনিলেগৈ তো এতিয়া পূবদাৰ দোকানলৈ যাওঁ তো পূবদাই বহুত হেল্প কৰিলে পূবদাই পইচা নাছিলে মোক এতিয়া চব খৰচ হৈ গৈছিলে তো পূবদাই দিলে মোক পইচা যোৱা বোলে ড্ৰেছিংটো কৰি আহাগৈ তো এতিয়া গৈ আছোঁ ঘৰলৈ তো ব'লক গাইজ পূবদাৰ দোকানতে লগ পাওঁগৈ তো মোক নাইডুৱে বহুত হেল্প কৰি দিলে তো ড্ৰেছিং চেচিং কৰি আহিলোগৈ লগৰটো মানে অলপ দুখ পালে আছিলোঁ লগতে অঁ আৰু একো নাই হৈ যায় হয়নে মই যে সেইবোৰ ৰাইডাৰ্ছ তাক কৰি অঁ তো একো নাই মই ঠিক হৈ যাম জল্দি তো বেজি চেজি ল'ব গ'লে টিটি বেজিটো লৈ ল'লোঁ তো এতিয়া পূবদা দোকানতে লগ পাই আছোঁ তো ভিডিঅ' বেছি নকৰিলে আজি কাৰণ মইতো দুখ পালোঁ ন তো পাছত ভিডিঅ'টো আপলোড কৰি দিম আৰু এনেকৈ আজি ভিডিঅ'টো কিমান ভাল হৈছে গম নাপাওঁ তো ব'লক তো গাইছ আজি ভিডিঅ'টো ইমান ভাল নহ'বও পাৰে তো ভিডিঅ'টো চাব কাৰণ মই আজি ভৰিত দুখ পালোঁ তো ভিডিঅ'টো কৰা মানে ভিডিঅ' নকৰিলোৱে মানে তো কৰিবলৈ মন নগ'ল মানে ভিডিঅ'টো তো বিষাইছেও ভৰিটো তো সেইকাৰণে এতিয়া ভিডিঅ'টো এণ্ড কৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মনটো বহুত ভাল লাগিছে কাৰণ মই ইউটিউবটো খোলা বেছি দিন হোৱাই নাই তো ছাবস্ক্ৰাইবটো জল্দি বাঢ়িছেও তো তোমালোকে আৰু অকণ ছাপোৰ্ট কৰি যোৱা তেতিয়া মই আৰু ভাল ভিডিঅ' বনাই যাম তো ইমানেই আৰু তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তো ভাল ভিডিঅ' চাবলৈ পাব তো সিমানেই আৰু তো লভ ইউ গাইজ জয় অসম নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই